হেল্ল' এভৰিৱান, পুনৰ আন এটি মহৎলোকৰ বাণীৰ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কেইটামান অনুপ্ৰেৰণামূলক বাণী আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যি নিজৰ দেশক ভাল নাপায়, সি একোকে ভাল নাপায়। বাইৰন। অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো প্ৰতিভাৰ অপচয় ঘটে। ছিডনী স্মিথ। সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। মহাত্মা গান্ধী। সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। যতীন্দ্ৰনাথ দুৱৰা। অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ'ল জ্ঞানৰ প্ৰকৃত উৎস। জেমছ এলেন। ভালভাৱে জীৱন-যাপন কৰিব বিচাৰিছা যদি সত্যক আঁকোৱালি লোৱা। প্লেটো। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। বেঞ্জামিন ফ্ৰেংকলিন। তুমি যলৈকে নোযোৱা কিয়, বিলোৱা মাথো প্ৰেম আৰু প্ৰেম। মাদাৰ তেৰেছা। আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন, তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম। মাৰ্টিন লুথাৰ কিং। বেদনাই হ'ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে, জ্ঞানে পথ দেখুৱায়, সেইটোৱে হ'ল ভাল জীৱন। বাৰ্ট্ৰাণ্ড ৰাছেল। সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে, সেয়ে এলেহুৱা লোকে সুযোগ বৰকৈ হেৰুৱায়। টমাছ আলভা এডিছন। কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা, বৰং সমস্যাকে তোমাৰ অধীৰ কৰা আৰু নিঃশেষ কৰা। ডক্টৰ APJ আব্দুল কালাম। ডাঙৰ আৰু যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ'ব নোৱাৰে। উইলিয়াম শ্বেক্সপিয়েৰ। যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই। মণ্টেইন। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। নেতাজী সুভাষ চন্দ্ৰ বসু। প্ৰেম তেওঁৰ সতে কৰিবা, যাক তুমি ভাল পোৱা, কিন্তু বিবাহত তেওঁৰ সতেহে বহিবা, যিয়ে তোমাক ভাল পায়। আৰবীয় প্ৰবাদ। কাৰো বুলি কোনেও প্ৰতিভা সৃষ্টি কৰিব নোৱাৰে, ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি। H.G. ৱেলছ। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য। সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়েই হ'ল উৎস। এলবাৰ্ট আইনষ্টাইন। তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই। সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি? নেপোলিয়ন বোনাপাৰ্ট। ফ্ৰেণ্ডছ, আজিৰ উল্লেখ কৰিবলগীয়া মহৎলোকৰ বাণী এইখিনি আছিল। আপোনালোকৰ বাৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল? ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ আমি নেক্সট ভিডিঅ'ত লগ পাম। আজি ইমানেই। থেংক ইউ।